থেংক ইউ ছ' মাছ আৰু এই সপোনটো পূৰা হৈছে আপোনালোকৰ কাৰণে কিয়নো আপোনালোকে ইমান মৰম দিছে ইমান আশীৰ্বাদ দিছে সেইকাৰণে ইয়ালৈকে আহিব পাৰিছোঁ কাদা দেगा हमको तो हमारा आसाम में होता है गामोसा ऐसे अरुणाचल का ट्रेडिशनल है तो स्पेशली जो हम लोग गेस्ट जब चेकआउट करते वो टाइम को हम लोग इसको मतलब प्यार से लगाते ये লাইভ স্নো হৈ আছে এণ্ড ইমান হেভি স্নো হোৱা নাই এণ্ড গুড মৰ্নিং ऐसा मत करो भाई चलो अल्लाह की नाम लेके चलो रेडी या चलो चलो গাইছ ইয়াৰ পৰা ওলাই দিলোঁ এণ্ড এতিয়া গৈ আছোঁ চেলা টপ এণ্ড কিমান টাইম লাগে নাজানো এণ্ড আজি ৰিটাৰ্ণ হ'বলৈ মন কিয়নো চেলা টপ পাৰ হৈ যাব লাগিব টাৱাং এণ্ড টাৱাং যাব নোৱাৰি বুলি কৈ আছে চবেই কিয়নো বহুত বৰফ ৰাস্তাত এণ্ড বন্ধ আছে যাবলৈ দিয়া নাই এণ্ড চাওঁ কি হয় যদি যাব পাৰোঁ এণ্ড গৈ টাৱাঙত এদিন ষ্টে কৰি দিম এণ্ড পিছত তাৰ পৰা ডাইৰেক্ট ৰিটাৰ্ণ হ'ম এণ্ড চাওঁ কি হয় যদি যাব পাৰোঁ যাম আৰু এণ্ড মৰ্ণিং ভিউ চাই লওঁ এণ্ড গাইজ পৰঠা খাই ওলাই দিলোঁ এণ্ড এতিয়া যাব লাগে চেলা এণ্ড ঠাণ্ডা যিমানে ওপৰলৈ উঠি আছোঁ সিমানে ঠাণ্ডা বেছি হৈ আছে এণ্ড ৰাইডিং জেকেট পিন্ধিছোঁ তলত জেকেট পিন্ধিছোঁ আৰু এটা চুৱেটাৰ পিন্ধিছোঁ এণ্ড তথাপিও ঠাণ্ডা লাগি আছে এণ্ড গৈ চাওঁ কি অৱস্থা হয় অৱস্থাটো আজি বেয়া হ'বই খাটাং ৰাস্তা নাজানো কেনেকুৱা আৰু 60 কিলোমিটাৰমান যাব লাগিব
Guys, এইফালে আহি গ'লো আহি এণ্ড টাৱাং 144 এণ্ড চেলাপাছ এণ্ড 57 কিলোমিটাৰ এণ্ড গাইজ আৰু 57 যাব লাগিব এণ্ড আৰু টাৱাং গ'লে 33 যাব লাগিব ঠাণ্ডা কেনেকুৱা এনেকুৱা ৰাস্তা থাকিলেতো টেনশ্যন নাই
এণ্ড এইফালে কেইটামান ৰিলছ টিলছ বনাই লওঁ এণ্ড আপোনালোকে অলপ চিনেমেটিক চাই লওক ভিডিওটো ভাল পালে লাইক কৰক কমেণ্ট কৰক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব শ্ল' ড্ৰাইভ লং লাইফ লেভেল আপ